উৰি উৰি চাই এজাৰ সপোনে যেতিয়া বাস্তৱত সলনি হৈ থমকি ৰ'ব তেতিয়া তাইক দেখি মই কম আহা মোৰ বুকুৰ মাজত দুহাত মেলি তোমাক সাৱটি ল'ম বৰ সুন্দৰ কবিতা গালাহে তোমাৰ নামটো এনে দেৱ থোৱা নাছিলহে বহুত ভাবি চিন্তিহে থৈছিল দে নাম থৈছিল দেৱ তাকেতো উপাধি আছিল দাস কাৰোবাৰ প্ৰেমত পৰি সহজে মোৰ নাম থলে দেৱদাস তাকে তোমাৰ কবিতাবোৰ শুনি থাকিবলৈ তোমাৰ সেই দুখবোৰ সুখবোৰ ভাবি থাকিবলৈ এই ভক্ত হৈ পৰিল শৰৎচন্দ্ৰৰ সেই বিখ্যাত সুন্নাইলা আৰু আপোনাক স্বাগতম জনাই এই দেৱদাসৰ ৰঙীন আয়োজন কিলোমিটাৰ না ফুল পেক হাফ পেক পাতি তাকেইটো নহয় দুখৰ কোৱান্টিটি যিমান মদৰ নিচাও সিমান হ'ব লাগিব তাকেইটো এই বস্তু ভাগৰ পৰা মই সদায় তুমি জানাই দেখোন এনেও মই তিনিটা মোৰ পৰা সদায় আঁতৰত মদ মাংস আৰু আনৰ মাইকী মোৰ দৰে ৰকে এটেক মাৰি দিয়ক চব টেনশ্যন আক্ৰমণ কৰিব পৰা নাই কিয় জানা কিয় তোমালোকৰ দৰে ছোৱালী বোৱাৰী প্ৰেমত পৰি এই ভক্ত হাবুডুবু খোৱা নাই আৰু ভগৱানৰ কৃপাত ছোৱালীও চাবলৈ যোৱা নাই আৰু মোৰ বিয়াখনো হোৱা নাই যি হৈছে ভালে হৈছে বুজিছা আজিকালি আকৌ মই প্ৰধানমন্ত্ৰী চেম লেভেলৰ মানুহ বুলি গৌৰৱ কৰিব পাৰো মানে অবিবাহিত আপুনি বেলেগৰ গঢ়া নক্ষত্ৰ চৰাই পৰে বেলেগৰ সংসাৰ জোৰা লগাই পৰে আপোনাৰ কাৰণে চিন্তা ল'ব নোৱাৰে কিয় তোমাক মই কৈছোৱেই কি কৈছে এই সকলোবিলাক হৈছে ভগৱানৰ ইচ্ছা তুমি কোনোবা দিনা কইনা কাপোৰত লাখ চাবোনেৰে গা ধুই থকা দেখিছা গৰু মৰাত ভাত খাবলৈ আহিছা অজয় দেৱগণক বিমল মনেৰে বিমল জোকাৰি বিমল খোৱা দেখিছা শ্বাহৰুখ খানক বিয়াৰ হেণ্ডছম খোৱা দেখিছা অমিতাভ বচ্চনক হাজমোলা চুপোৱা দেখিছা তুমি কাৰ মূৰটো দেখিছা এনেকৈ দেখিবা সিহঁতে খালি এইটো লয় আৰু এডভাৰটাইজ কৰে বাকী যোন মানুহ য'তে যেনেকে মৰে মৰি থাকে মোৰ কাম সেইটোৱে বাকী মানুহ য'ত যেনেকে মৰে মৰি থাকে মইনো জানি বুজি কিয় মৰিমহে পিছে মোৰ কি হ'ব মোৰ গ্ৰহণ নক্ষত্ৰই কি কয় মোৰ মনৰ বাগিচাত তাই কেতিয়া ভুমুকি মাৰে আপুনিতো জানেই মই তাইক কিমান ভাল পাওঁ তাইৰ কথা ভাবিলে মই খাবও নোৱাৰো শুবও নোৱাৰো এই সোমৰসখিনি গিলি থকাৰ বাহিৰে তুমি কি গাল জানা আৰু এইখিনি খাই ৰজা হোৱা বীৰ পুৰুষ মই বহুত দেখিছো আৰু যেতিয়াই ঘৈণীয়েকৰ ফোনটো বাজিল তেতিয়াই সেই বীৰ পুৰুষ জেগাতেই পৃথিৱীৰ সকলো কাম কৰিবলৈ সাহস আছে মোৰ বলিদানৰ আছে আৰু ৰঙা চকুত ভয় মই আজিলৈকে কৰা নাই আৰু মই নকৰো
তাৰ কাৰোৰে ওচৰত আজিলৈকে মোৰ নমাই কথা কৈ পোৱা নাই আৰু মই নকওঁ। কিন্তু তাইৰ সন্মুখত দেখিলে মোৰ কিবা এটা হৈ যায়। মই বাকৰুদ্ধ হৈ পৰোঁ। অস্থিৰ হৈও মই সাংঘাতিক শান্ত হৈ পৰোঁ। হিংস্ৰ হৈও মই মনমনি নিষ্পাপ শিশু হৈ পৰোঁ। মন গলেও তাইৰ চকুত হৈ ক'ব নোৱাৰো। এই তগৰ তোক মই বহুত ভাল পাওঁ। আয়নী মন গলেও তাইক মই বুলি ক'ব নোৱাৰো। এই তগৰ আছোন মোৰ মনৰ বাগিচাত নিৰ্ভয়ে ফুলি থাক। মই যিমান দিনলৈ থাকো তোক কোনে কৰিব নোৱাৰে। তগৰ আছোন মোৰ মনৰ বাগিচাত নিৰ্ভয়ে ফুলি চাচোন। তগৰ এবাৰ আছোন মনৰ বাগিচাত ফুলি থাক। যিমান দিনলৈ এবাৰ আছোন তগৰ। এইখন মেনু আপুনি এটা ছিগনেল দি দিব। ছিগনেলটো পালে আপোনাৰ ল'ৰাটো বিয়াখন বিনিময়ত এটা শকত ধনৰ টোপোলা। আপোনালোকৰ নিচিনা মানুহৰ টকা পইচা ভাল নাই নহয় ছাৰ। পইচা হাতৰ মলি। ছাৰ এইফালে চাওক, ঘঁহি থাকিব ওলাই থাকিব। ঠিক আছে, কিমান টকা লাগিব দিম। কিন্তু সেই ছোৱালীজনী মনৰ পৰা মোৰ ল'ৰাক আঁতৰাই আনিব লাগিব। ল'ৰা লৌটৰ মাজত এই ৰাজতৰিকাৰ কোনো সম্পৰ্ক থাকিব নোৱাৰিব। কিমান টকা লাগে মই তাইৰ মুখত পৰিবলৈ সাজু আছো। অভাৱ বুলিও দুনিয়াত এটা বস্তু আছে। অভাৱে স্বভাৱ নষ্ট কৰে, কিন্তু তগৰক আপুনি টকা দিলে কিনিব নোৱাৰিব। বেলেগৰ ঘৰ ভাঙি পৰা মানুহৰ কেতিয়াবা হাৰমো ভাঙে। বেলেগৰ ঘৰ ভঙা মানুহ মই নহয় জানো। বেলেগৰ ঘৰ জ্বলা দি ফুৰা মানুহহে মই। মোৰ মূৰটো এনে উতলি আছে, তাতে আকৌ জ্বলা জুই ঘিউ নেঢালি বিকেই দেব। নাঢালো বাৰু। পিছে গণপাহাৰৰ কাৰণ তাকেতো হাতে পাছে মিলাই ল'ৰা ছোৱালী এহালৰ সংসাৰখন কৰি দিছিল। দেৱ ঘৰ সংসাৰখন কৰি দিলো। ছোৱালী কি চাবা, ল'ৰা কি চাবা, দুয়োহে ভগৱানৰ আশীৰ্বাদতে জন্ম। তাকেতো ল'ৰাটো মহাপ্ৰভু শ্ৰী গণেশৰ আশীৰ্বাদত জন্ম আৰু ছোৱালীজনী স্বয়ং মাতা কালীৰ আশীৰ্বাদত জন্ম। নুবুজা ল'ৰাটো কি চাবা দেব। এইডাল তাত ল'ৰাটো মই প্ৰথমবাৰ দেখিয়ে কৈছো দেই, বোপাই তই আকৌ বাহিৰলৈ বৰকে ওলাই সোমাই নাথাকিবি। চোৰাং চিকাৰীয়ে কেনেবাকে পালে সেই গুলি কৰি পেলাই দাঁত দুটা কাটি পঠাই লগাই যাব। আৰু ছোৱালী কথাটো কি হ'ল, ছোৱালীজনীকো কৈছো, বোলো মাজনী মাজনী বৰ পোহৰে বাহিৰলৈ নোলাবি। গছৰ ডালত পৰি বাইদেউ কৈছো বুজিলো। তাৰপিছত কি হ'ল? তাৰপিছত আৰু কি হ'ব, সংসাৰখন পাতি দিয়াৰ বিনিময়ত মইতো কিবা এটা পাব লাগে। মোৰ ফিজটো ওলমি থাকিল। মই গৈ ল'ৰাটো ঘৰ ওলালো। ল'ৰাটো চাৰ্টতে ধৰিলো নহয় খামোচা মাৰি। তাৰপিছত ৰঙা চকু কৰি যেতিয়াই ক'লো তাক গোপায়ো মোৰ তহঁতৰ ইমান কষ্ট মষ্টকে বিয়াখন পাতি দিলো, মোৰ ফিজটো যে ওলমি আছে দে। মই ক'বলৈহে পালো, স্বয়ং মাতা কালি আহি আৰু মোৰ ওচৰত হাজিৰ নহয়।
পাছত কি হ'ল জানা? ক'লেহে জানিম কওক আকৌ এই মই আগে আগে দৌৰিছোঁ, পিছে পিছে মা চামুণ্ডা। ঐ চামুণ্ডাৰ পিছে পিছে বাবা গণেশ। এই চকুৰে একো মনিব পৰা নাই নহয় অ' দেৱ। এটা সময়ত নহয় পৰিলোঁ নহয় হাম ধৰি খাই। তাৰপিছত তাৰ পাছত আৰু একো মনত নাই অ' দেৱ। বুজিলোঁ তাৰমানে একেবাৰে গণপহাৰ ন তাকেইতো বুজিলোঁ এই দেৱ, তুমি যিমান পাৰা হাঁহা, কিন্তু তুমি যদি মোৰ ঠাইত থাকিলাহেঁতেন তেতিয়াহে বুজিলাহেঁতেন এইবোৰ কাম কৰিব ইমান নোৱাৰিব। যান্ত্ৰণা। কওক তাৰপিছত এতিয়া কি হৈছে মই ভাবিছোঁ আৰু এইটো বিজনেছ কৰিম, সোনকালে এৰি দিম। মজা বঢ়িয়া এই যি দেখিছোঁ লোকৰ যোৰা পাতিবলৈ গৈ নিজৰ যোৰাই কেতিয়াবা সৰু হৈ যাব। যাবতো মই এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত অঁ, কিবা মই ৰিটায়াৰ হোৱাৰ আগত এনেকুৱা এটা কেছ কৰি থৈ যাম নহয়, কোনেও তলা মধাই নাপাব। দেৱ, ইতিমধ্যে মই মিছন আৰম্ভ কৰিয়েই দিছোঁ। মিছন তাকেইতো মিছন মিলন। কিন্তু কাৰ মিলন? তাকেইতো তাকেইতো কাৰ মিলন কওক দেৱ আৰু পাৰো, মানে তোমাৰ আৰু টগৰৰ। যদি এইবাৰ চাই থাকা তুমি ভট্টত দি খেলা দেখুৱাই। জানো আপোনাৰ প্ৰতি মোৰ বিশ্বাস আছে, কিন্তু সঁচাকৈ আপুনি কোৱাৰ ধৰণে তাইক মোৰ জীৱন লগৰী কৰিব পাৰে, মোক আৰু একোৱে নালাগে। চব ত্যাগ কৰিম, মই চব ত্যাগ কৰিম, কেৱল তাইক মোক লাগে। তোমাক মই কথা দিছো নহয় আজি, এই ইমানবোৰ মানুহ আছে তাৰ আগতে তোমাক মই কথা দিছো। দেৱ আৰু পাৰো, তোমাৰ আৰু টগৰ বিয়া অতি সোনকালে ভট্টই পাতি আছে।